হাই গাইজ, কি খবৰ আপোনালোকৰ বাৰু ভালনে? আজি আমি আহি আছোঁ পিকনিক খাবলৈ আৰু এতিয়া যাওঁ ব'লক ভিডিঅ'টোৰ মাজলৈ আপোনালোকক দেখুৱাই আছোঁ দেই। ৰ'ব গাইজ, ইয়াতে নাই মই মাহঁতে গৈ আছোঁ আগত, তাৰপিছত বাহঁত পিছত আহি আছে। কথা এটা কোৱা হোৱাই নাই, মানে কি আজি আমি মেগীহে খাম। মানে পিকনিক খোৱাটো কথা কৈছিলে, খালি নহয় মানুহ কম আছে। আমি আকৌ মেগী খোৱা জেগা পালোহি দেই, বহি ল'লোঁ মই অকণমান। বিকাশ দা চলাই আছে আমাৰ মেগী আৰু এয়া ফাইনেলি হৈ গ'ল মেগী ফালি। আৰু এইটো কাৰণে মই অকণমান খালোঁ, চাবাচোন এয়া মই খাই আছোঁ এপিচ। তাৰপিছত বায়ে কৈছে কেঁচাই কেঁচাই খাব নালাগে, মই বোলো একো নহয় খালে। এয়া মাহঁত গাইছে, আমি পানী আনি আছোঁ, লগৰজনীয়ে এয়া পানী আনি আছোঁ দেখিছে। বা ওলোৱাই নাই আজি নাকটো ফুটালো, মছলাখিনি গোটেইখিনি গাতে পৰিলে গম পায়। এতিয়া আমি গৈ আছোঁ ইমান ৰ'দত, দেখুৱাই আছোঁ আপোনাক। মেগী চাই আৰু গাইছে, আমি মেগী খাই আছোঁ দেই। এয়া হাই আৰু এয়া বা ভাতলৈ খাই আছে আৰু এয়া আপোনালোকক দেখুৱাই আছোঁ ৰ'ব ভিডিঅ'টো। আৰু গাইছে লগৰজনীয়ে বাবা মানে খাই দিলে, এয়া দেখিছা। এয়া বায়ে মোৰ পৰা লৈ গৈছে, মইনা খালি নাযায়, টিপু মোৰ ওচৰৰ পৰা নাযায়, সেইটো কাৰণে। হাই গাইজ, আমি আহিছিলোঁ আজি এটা মানে মেগী খাবলৈ, লগতে আমাৰ এটা শ্বুটিঙৰ কাৰণে আহিছিলোঁ। এই গোটেই মানুহ ভাগ ভাগ হৈ গ'ল, ক'ত কিনি গৈছে ঠিক নাই। মোৰ এটা খাবৰ কাৰণে গোট খালে, খাই বৈ এতিয়া মানে আৰু মেগী খাই হৈ যোৱাৰ পিছত আমি ওলাই আহিছোঁ শ্বুটিঙৰ কাৰণে। আপোনালোকক শ্বুটিঙৰ ভিডিঅ' দেখুৱাই আছোঁ ৰ'ব। শ্বুটিঙৰ টাইমত খাই মেলি মাই আৰু আমি এতিয়া শ্বুটিঙৰ টাইমত ওলাই মেলি হৈ গ'ল। এয়া আমি শ্বুটিং কৰিবৰ কাৰণে সাজু হ'লোঁ আৰু ময়ে লগৰজনীয়ে দেখিছে। হনি গাইজ, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। বাই দেই। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিবা। বাই।